Welcome back to my YouTube channel আৰু বৰ্মন ভাই ব্লগত আজি মই দেখাব গৈ আছোঁ আপোনালোকক মোৰ গাড়ীখন দৰ্জাখিনি ভাঙি গৈছে। যোৱাকালি গৈছিলোঁ মই ৰঙিয়া আহোঁতে মানে এটা বস্তা উঠাইছিলোঁ, তাৰ কাৰণে দৰ্জাখন ভাঙি গ'ল। বলক এতিয়া আমি ৰিপেয়াৰিং কৰিম আৰু ভিডিঅ'টো চাই থাকক। ইয়াক ক্লাছ পাত ছিঙি গৈছে, এইটো ক্লাছ পাত ইয়াত ছিঙি গৈছে, এইটো সলাব যাব লাগিব কলেগাঁও। আৰু যিটো এই দৰ্জাখনৰ লক এইটো ভাঙি গৈছে। এইটো ভাঙি যাওয়ার পিছত এটা দরজা খুলব নরে, এটা নাটকিটা খুলি আপনালোকক দেখাম। এইটো ক্লাছ পাত ছিঙি গৈছে, এইটো কাৰণে গিয়াৰ চেঞ্জ হোৱা বহুত কষ্ট হয়। আপোনালোকক ফাৰ্ষ্ট ইউটিউব চেনেল খুলিছোঁ, মই ভাবিছোঁ মোৰ ভিউজ নাহিব, ছাবস্ক্ৰাইব নহ'ব, কিন্তু আপোনালোকে বহুত ছাপোৰ্ট কৰি আছে, ছাবস্ক্ৰাইব কৰি আছে, মোৰ ভিডিঅ'কেইটা চাই আছে, বহুত ভাল লাগি আছে। আৰু আপোনালোকে এনেকুৱাই ছাবস্ক্ৰাইব কৰি থাকক আৰু ভিডিঅ'কেইটা চাই থাকক। আপোনালোকক আগলৈ বহুত ভাল ভাল ভিডিঅ' দেখাম। আৰু যিহেতু মোৰ গাড়ীখনৰ আজি যিখিনি প্ৰব্লেম গোটেইখিনি আপোনালোকক দেখালোঁ, মই এতিয়া মেকানিক তাত যাম। আজি কি হৈ থাকে তাকে মই চিন্তা কৰি থাকোঁ, 2 দিন পিছত বনাই থাকোঁ। আহিলোঁ কলেগাঁও গাড়ী বনাব। এয়া মোৰ গাড়ী দিয়া হৈছে আৰু ইয়াত আহিছোঁ দোকান গেৰেজত আহিছোঁ আজি গাড়ী বনাব। গাড়ীটো হৈছেতো, তাৰ কাৰণে মই কৈছিলোঁ কলেগাঁও আহিম বুলি। কলেগাঁও চাওক, কলেগাঁও। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।